প্ৰথম কুৱেশ্যনটো দিয়া আছে ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিল খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন অপশ্যন এ আছে 1848 অপশ্যন বি আছে 1852 অপশ্যন চি 1861 আৰু অপশ্যন ডি দিয়া আছে 1869 চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি শুদ্ধ এনচাৰ 1861 অৰ্থাৎ 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল মনত ৰাখিব অপশ্যন চি হৈছে শুদ্ধ এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে হুৱেন ভূপেন হাজৰিকা হেড বিন এৱাৰ্ডেড উইথ দাদা চাহেব ফাল্কে এৱাৰ্ড ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কেতিয়া কৰা হৈছিল 1990 1992 1993 আৰু 1997 অপশ্যনত আছে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1992 1992 1992 চনত ডক্টৰ ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল মনত ৰাখিব অপশ্যন বি হৈছে শুদ্ধ এনচাৰ আজিৰ এই ভিডিঅ'টোত কেৱল আমি 10টা কুৱেশ্যন এনচাৰ আলোচনা কৰিম গোটেইকেইটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব চ' নেক্সট পৰৱৰ্তী 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ দ্য চাইট অফ ৰেইন ফৰেষ্ট ইন এছাম এণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট তলৰ কোনটো স্থানত অসমৰ বৰ্ষাৰণ্যৰ স্থান বুলি কোৱা হৈছে অৰ্থাৎ কোনখন জিলাত আছে সেই বৰ্ষাৰণ্য স্থানখন অসমৰ চ' অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি জয়পুৰ ডিব্ৰুগড় জিলাত আছে জয়পুৰ এই জয়পুৰ ঠাইখন অসমৰ বৰ্ষাৰণ্যৰ স্থান হিচাপে ধৰা হৈছে ঠিক আছে অপশ্যন বি হৈছে শুদ্ধ এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং ফ্ৰম এছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ অসমৰ পৰা তলৰ কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি লীলাধৰ বৰুৱা অপশ্যন ডি হৈছে শুদ্ধ এনচাৰ লীলাধৰ বৰুৱাই অসমৰ পৰা দাণ্ডি মাৰ্চত যোগদান কৰিছিল মনত ৰাখিব অপশ্যন ডি কাৰেক্ট এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে দ্য হিষ্টৰিক এছাম একৰ্ড ৱাজ চাইন অন অৰ্থাৎ ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন চ' এই কুৱেশ্যনৰ এনচাৰটো আমি সকলোৱে জানো চনটো সকলোৱে জানো 1985 1985 চনত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল কিন্তু ডেটটো মনত ৰাখিব লাগিব চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 15 আগষ্ট 1985 অৰ্থাৎ 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল অপশ্যন এ হ'ব শুদ্ধ এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে আলি আই লৃগাং ইজ এন আৰ্গি বেছড ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য অৰ্থাৎ আলি আই লৃগাং হৈছে এটা কৃষিভিত্তিক উৎসৱ এই কৃষিভিত্তিক আলি আই লৃগাং উৎসৱটো কোন জনজাতীয় লোকসকলে পালন কৰে চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি মিচিং জনজাতিৰ লোকসকলে এই উৎসৱটো পালন কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আগন্তুক এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আলি আই লৃগাং উৎসৱটো হৈছে এটা কৃষিভিত্তিক উৎসৱ এই উৎসৱটো মিচিং জনজাতীয় লোকসকলে পালন কৰে মনত ৰাখিব অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেল অন অৰ্থাৎ মেডাম মেফি উৎসৱ বছৰি উদযাপন কৰা হয় কেতিয়া উদযাপন কৰা হয় মেডাম মেফি উৎসৱ চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 31 জানুৱাৰী তাৰিখে মেডাম মেফি দিৱস হিচাপে প্ৰতি বছৰে পালন কৰা হয় অপশ্যন এ হ'ব শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে এছাম পুলিচ ডে অবজাৰ্ভ অন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এছাম পুলিচৰ AB AUB ASI কামাণ্ডো বেটেলিয়ান আদিৰ পৰীক্ষা আহি আছে গতিকে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অসম পুলিচৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ অপশ্যন আছে 13 জানুৱাৰী 4 এপ্ৰিল 8 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰ চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1 অক্টোবৰ অৰ্থাৎ 1 অক্টোবৰ তাৰিখে অসম পুলিচ দিৱস হিচাপে পালন কৰা হয় অপশ্যন ডি মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে Which of the following district of Assam has been declared as first tobacco free district অৰ্থাৎ তলৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে অসমৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন অপশ্যনসমূহ দিয়া আছে কৰিমগঞ্জ কামৰূপ মেট্ৰ' যোৰহাট আৰু গোলাঘাট ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি শুদ্ধ এনচাৰ যোৰহাট জিলাক অসমৰ প্ৰথমখন ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে মনত ৰাখিব ফাৰ্ষ্ট টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট হৈছে যোৰহাট অপশ্যন চি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবিৰ নাম কি আমি সকলোৱে জানো প্ৰথমখন ছবি হৈছে জয়মতী যিখন ছবি 1935 চনত পৰিচালনা কৰি ওলাইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কিন্তু কুৱেশ্যনটো সুধিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবিৰ নাম কি চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন অসমীয়া বোলছবি Next question to dia ase Buxar district was created from the parts of which of the following district অর্থাৎ তলৰ
কোনখন জিলাৰ অংশৰ পৰা বাক্সা জিলা সৃষ্টি কৰা হৈছে অৰ্থাৎ কোন কেইখন ডিস্ট্ৰিক্টৰ পৰা পাৰ্ট কৰি আনি বাক্সা ডিস্ট্ৰিক্ট নতুনকৈ ক্ৰিয়েট কৰা হৈছিল সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ এ শুদ্ধ এনসাৰ বৰপেটা নলবাৰী আৰু কামৰূপ মনত ৰাখিব বৰপেটা নলবাৰী আৰু কামৰূপ ডিস্ট্ৰিক্টৰ পৰা অংশসমূহ আনি বাক্সা জিলা নতুনকৈ গঠন কৰা হৈছিল অপচন এ হ'ব শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ইন টাৰ্মছ অফ এৰিয়া দ্য স্মলেষ্ট ডিস্ট্ৰিক্ট অফ এছাম অৰ্থাৎ ক্ষেত্ৰফলৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি অৰ্থাৎ মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি শুদ্ধ এনসাৰ সাউথ শালমাৰা মানকাছাৰ অৰ্থাৎ দক্ষিণ শালমাৰা মানকাছাৰ জিলাখন মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলা হিচাপে পৰিগণিত হৈছে মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণা অৰ্থাৎ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন বি মাধৱ কন্দলী মনত ৰাখিব মাধৱ কন্দলীয়ে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কৰিছিল অপচন বি হ'ব শুদ্ধ এনসাৰ ইতিমধ্যে কেইবাবাৰো এই কুৱেশ্যনটো পৰীক্ষাত আহি গৈছে গতিকে ভালদৰে মন কৰিব নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন অসমৰ কোনগৰাকী মহিলাই প্ৰথমে সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হৈছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি শুদ্ধ এনসাৰ প্ৰতিমা পাণ্ডে বৰুৱা হৈছে অসমৰ প্ৰথমগৰাকী মহিলা যিয়ে সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হৈছে অপচন সি হ'ব শুদ্ধ এনসাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে তাৰ আগতে পুনৰবাৰ আপোনালোকক এইখন গাইডবুকৰ কথা ক'ব বিচাৰিছোঁ যিসকল ডাউনলোড কৰি লয় ডাউনলোড কৰি ল'ব পাৰিব লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে ভাবিব নোৱাৰা ধৰণে আপোনালোকে উপকৃত হ'ব পাৰিব নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ অৰ্থাৎ ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি আছিল ইয়াত শুদ্ধ এনসাৰ হ'ব অপচন বি মিৰি জীয়ৰী হৈছে ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন উপন্যাস অপচন বি হ'ব শুদ্ধ এনসাৰ দ্য হাইট এল্টিটিউড ৱেলফেয়াৰ স্কুল অফ দ্য ইণ্ডিয়ান আৰ্মি ইজ লোকেটেড এট অৰ্থাৎ ভাৰতীয় সেনাবাহিনীৰ হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুল ক'ত অৱস্থিত ঠিক আছে সো অপচন চাৰিটা আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি গুলমাৰ্গ ভাৰতীয় সেনাবাহিনীৰ হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুল গুলমাৰ্গত অৱস্থিত অপচন সি হৈছে শুদ্ধ এনসাৰ মনত ৰাখিব নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট লোক আদালত ৱাজ হেল্ড ইন দ্য ইয়াৰ অৰ্থাৎ প্ৰথম লোক আদালত কেতিয়া অনুষ্ঠিত কৰা হৈছিল কিমান চনত প্ৰথম লোক আদালত অনুষ্ঠিত কৰা হৈছিল অপচন আছে 1982 1985 1987 আৰু 1988 সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ এ শুদ্ধ এনসাৰ 1982 1982 চনত প্ৰথম লোক আদালত অনুষ্ঠিত কৰা হৈছিল মনত ৰাখিব অপচন এ হৈছে শুদ্ধ এনসাৰ এইখিনিতে আপোনালোকক আমি এইখন গাইডবুক ৰিকমেণ্ড কৰিব বিচাৰিছোঁ যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব ইয়াতে আপোনালোকে ইংলিছ এছাম হিষ্ট্ৰী এছাম জিকে জেনেৰেল এৱাৰনেছৰ ভিতৰত জিঅ'গ্ৰাফি পলিটি ইকনমিক্স হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ স্পৰ্টছ ছায়েন্স কাৰেণ্ট জিকে লগতে বেছিক মেথমেটিক্সখিনি লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে আপোনালোকে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব 13,000তকৈ অধিক কুৱেশ্যন এনসাৰ এইখন PDF গাইডবুকত আপোনালোকে লাভ কৰিব এইখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা যি 26,000ৰ গ্ৰেড 3 গ্ৰেড 4 পদ আছিল সেই পদৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনসাৰ কমন আহিছে গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকৰ কাৰণে এইখন গাইডবুক যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব আৰু ৰাইট সাইডে আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ এচিভমেণ্টসমূহ দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব সো নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে Which of the following Mughal building is said to possess the unique features of being exactly equal in length and breadth? অৰ্থাৎ তলৰ কোনটো মোগল অট্টালিকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ হুবহু সমান হোৱাৰ অনন্য বৈশিষ্ট্য আছে বুলি কোৱা হয় অৰ্থাৎ অপশ্যনসমূহত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা মোগল অট্টালিকাৰ নাম দিয়া আছে ইয়াৰে কোনটো মোগল অট্টালিকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ হুবহু সমান বুলি কোৱা হৈছে সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি শুদ্ধ এনসাৰ তাজমহল মনত ৰাখিব তাজমহলৰ দৈৰ্ঘ্য আৰু প্ৰস্থ হুবহু একে বুলি কোৱা হৈছে অপশ্যন ডি হৈছে শুদ্ধ এনসাৰ লেন্থ এণ্ড ব্ৰেডথ ইকুৱেল হয় তাজমহলৰ সো নেক্সট কুৱেশ্যনটো দিয়া আছে
দ্য চেণ্ট্ৰেল ইনষ্টিটিউট অফ বুদ্ধিষ্ট ষ্টাডিজ ইজ লোকেটেড অৰ্থাৎ কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান ক'ত অৱস্থিত এনচাৰটো আপোনালোকৰ ওলাই আছে লে ঠিক আছে লেহত কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান অৱস্থিত অপশ্যন ডি হৈছে শুদ্ধ এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন ইয়াৰ টু ইয়াৰ মিছাইল তলৰ কোনটো ইয়াৰ টু ইয়াৰ মিছাইল ঠিক আছে অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰ আষ্ট্ৰা ঠিক আছে আষ্ট্ৰা হৈছে ইয়াৰ টু ইয়াৰ মিছাইল অপশ্যন এ হৈছে শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ষ্টেট হুইচ হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ চিট ৰিজাৰ্ভ ফৰ দ্য চিজুল ট্ৰাইব ইন দ্য লোকসভা ইজ অৰ্থাৎ লোকসভাত অনুসূচিত জনজাতিসকলৰ বাবে সৰ্বাধিক আসন সংৰক্ষিত ৰাজ্যখনৰ নাম কি কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ যে লোকসভাত অনুসূচিত জনজাতিসকলৰ বাবে সৰ্বাধিক আসন সংৰক্ষিত ৰাজ্যখনৰ নাম কি খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বিহাৰ গুজৰাট মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ অপশ্যনত আছে চ' ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি শুদ্ধ এনচাৰ ডি নহয় অপশ্যন চি শুদ্ধ এনচাৰ মধ্যপ্ৰদেশ মনত ৰাখিব মধ্যপ্ৰদেশ ৰাজ্যখনত আটাইতকৈ বেছি আসন সংৰক্ষিত থাকে অনুসূচিত জনজাতিসকলৰ বাবে অপশ্যন চি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে এৰিয়া ৱাইজ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট লোকসভা কনষ্টিটুৱেঞ্চি ক্ষেত্ৰভিত্তিকভাৱে তলৰ কোনটো সৰ্ববৃহৎ লোকসভা সমষ্টি এৰিয়া ৱাইজ আটাইতকৈ সৰ্ববৃহৎ লোকসভা সমষ্টিটোৰ নাম কি অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি লাডাখ ঠিক আছে লাডাখ হৈছে এৰিয়া অনুসৰি মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ লোকসভা সমষ্টি মনত ৰাখিব অপশ্যন ডি শুদ্ধ এনচাৰ লাডাখ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান ষ্টেট টেগলাইন ইজ হাৰ্ট অফ ইনক্ৰেবল ইণ্ডিয়া কোনখন ভাৰতীয় ৰাজ্যৰ টেগলাইন হৈছে হাৰ্ট অফ ইনক্ৰেবল ইণ্ডিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন হাৰ্ট অফ ইনক্ৰেবল ইণ্ডিয়া এই টেগলাইনটো কোনখন ভাৰতীয় ৰাজ্যই ব্যৱহাৰ কৰে ৰাজস্থান মধ্যপ্ৰদেশ বিহাৰ মহাৰাষ্ট্ৰ চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি শুদ্ধ এনচাৰ মধ্যপ্ৰদেশ অৰ্থাৎ মধ্যপ্ৰদেশ ৰাজ্যখনৰ টেগলাইন হৈছে হাৰ্ট অফ ইনক্ৰেবল ইণ্ডিয়া এইখিনিতে কুৱেশ্যনটো আনধৰণে আহিব পাৰে যে হাৰ্ট অফ ইনক্ৰেবল ইণ্ডিয়া টেগলাইনটো কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত এনেকৈ কুৱেশ্যনটো দিব পাৰে তেতিয়াও কিন্তু এনচাৰ মধ্যপ্ৰদেশে হ'ব গতিকে মন কৰিব কুৱেশ্যনসমূহ আপোনালোকে ভালদৰে বুজি ল'ব কুৱেশ্যনটো পৰীক্ষাত বিভিন্ন ধৰণে সুধিব পাৰে কিন্তু এনচাৰ একেটাই হ'ব ঠিক আছে অপশ্যন বি শুদ্ধ এনচাৰ মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ষ্টেট হুইচ দ্য লাৰ্জেষ্ট হিন্দী স্পিকিং পপুলেশ্যন ইজ সৰ্বাধিক হিন্দী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি কোনখন ৰাজ্যত আটাইতকৈ বেছি হিন্দী স্পিকিং কৰা মানুহ আছে মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন বি শুদ্ধ এনচাৰ উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশত আটাইতকৈ বেছি হিন্দীভাষী লোক বাস কৰে অপশ্যন বি হ'ব শুদ্ধ এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ জৱাহৰলাল নেহেৰু ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড জৱাহৰলাল নেহেৰুৱে কেতিয়া ভাৰত ৰত্ন বঁটা লাভ কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰ 1955 1955 চনত জৱাহৰলাল নেহেৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰে মনত ৰাখিব অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান ইজ দ্য অনলি এছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930 চ' এই কুৱেশ্যনটোত কিন্তু কেইবাটাও কুৱেশ্যন এনচাৰ সোমোৱাই আছে প্ৰথমতে আমি অসম ৰিলেটেড কুৱেশ্যনটো আলোচনা কৰিছোঁ যে কোনগৰাকী একমাত্ৰ অসমীয়াই 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ৰাউণ্ড টেবুল সন্মিলিত অসমক প্ৰতিনিধিত্ব কৰিছিল ভাৰতৰ হৈ ঠিক আছে চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰ চন্দ্ৰধৰ বৰুৱা মনত ৰাখিব চন্দ্ৰধৰ বৰুৱাই 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ৰাউণ্ড টেবুল সন্মিলনত ভাৰতৰ হৈ একমাত্ৰ প্ৰতিনিধিত্ব কৰা অসমীয়া ঠিক আছে এইখিনিতে মন কৰিব ৰাউণ্ড টেবুল কনফাৰেন্স প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স লণ্ডনত অনুষ্ঠিত হৈছিল চনটো হৈছে 1930 চনত আৰু ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা একমাত্ৰ অসমীয়া হৈছে চন্দ্ৰধৰ বৰুৱা ঠিক আছে অপশ্যন এ হ'ব শুদ্ধ এনচাৰ
ইম্পৰ্টেণ্ট হয় চ' নেক্সট কুৱেশ্যনটো আছে দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন এছাম ওমেন্স ইউনিভাৰ্চিটি ইজ লোকেটেড অৰ্থাৎ অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় হৈছে অসম মহিলা বিশ্ববিদ্যালয় আৰু এই অসম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত এইখিনিতে মনত ৰাখিব অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ নামেই হৈছে অসম মহিলা বিশ্ববিদ্যালয় এতিয়া প্ৰশ্ন হৈছে যে অসম মহিলা বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত ডিব্ৰুগড় যোৰহাট নগাঁও শিলচৰত অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি যোৰহাট জিলাত অসম মহিলা বিশ্ববিদ্যালয় অৱস্থিত অপশ্যন বি হ'ব শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে এছামছ অনলি ফিচাৰী কলেজ অফ ফিচাৰিজ ছায়েন্স ইজ লোকেটেড অৰ্থাৎ অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত অৰ্থাৎ মীন বিজ্ঞান মহাবিদ্যালয়খন ক'ত আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি ৰহা ঠিক আছে ৰহাত মীন বিজ্ঞান মহাবিদ্যালয় অৱস্থিত অপশ্যন বি শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ধলাশদিয়া ব্ৰিজ ইজ বিল্ড অন দ্য ৰিভাৰ অৰ্থাৎ কোন নদীৰ ওপৰত ধলাশদিয়া দলংখন অৱস্থিত চ' ইয়াৰ শুদ্ধ এনসাৰ হ'ব আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধলাশদিয়া ব্ৰিজ নিৰ্মাণ হৈ আছে এইখিনিতে আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং আছে আৰু প্ৰতিখন দলঙে কোন কোন ঠাইক সংযোগ কৰি আছে আপোনালোকে চাই ল'ব আমি ভিডিঅ' বনোৱা আছে খুবেই গুৰুত্বপূৰ্ণ হয়